Welcome to my YouTube channel. So এতিয়া মই গৈ আছো আমাৰ গাঁৱৰে এখন পূজাত তো তাতে এতিয়া নাচ গান হ'ব তো আপোনালোকক দেখাম বুলি ভিডিঅ'টো বনালো সো হেকলৈকে চাব মোৰ মানুহজনীও নাচিব তো আপোনালোকে চাই থাকিব লাষ্টলৈকে এইফালে মোৰ মানুহজনী নাচিবৰ কাৰণে ৰেডি হৈ আছে আৰু সেইফালে আমাৰ বৌ সেনেকৈ নাচিব এতিয়া তো আপোনালোকে চাই থাকিব ক'ত নাচিব মানে আমাৰ গাঁৱতে হৈ আছে সভাটো পূজা তাতে নাচিব তো লাষ্টলৈকে চাব ভিডিঅ'টো বাটাই গ'লো এতিয়া মাত ইমান হাল্লা ফুলা নাপায় যাবা ক'ত যাবা পূজাত যাম দেই এতিয়া মায়ে হোৱা নাই নে ওলোৱা সেয়া মোৰ বাবুটো তো যাব যাব লাগিছে ক'ত যাবা ক'ত যাবা ইফালে দোকান দিছে এয়া সৰু সুৰা দোকান এনেই অলপ টাইমৰ কাৰণে যিহেতু পূজাটো হয় তো এতিয়া বিশেষ মানুহ আহিব পৰা নাই এই আমাৰ নামঘৰটো নতুনকৈ বনাই আছে সেইকাৰণে ইমান ধুনীয়া লগা নাই পিছত হ'ব এইফালে অলপ দোকান আহিছে এইফালে পিঠাৰ দোকান আহি গ'ল আৰু ইফালে আৰু এখন আহিছে ইফালে এখন ফুড গিলকৰ দোকান আহিছে মণিহাৰী তো ইফালে পাণ তামোলৰ দোকান ইফালে এয়া মন্দিৰটো নতুনকৈ বনাই আছে যিহেতু ইফালে মানুহবিলাক বহি আছে সেয়া আমাৰ উদ্বোধনী অনুষ্ঠান হৈ আছে মঞ্চ উদ্বোধনী কৰিব তো এয়াই আমাৰ মানে এতিয়ালৈকে মানুহ আহিব পৰা নাই যিহেতু ঠাণ্ডাৰ বতৰ এয়া সন্ধিয়া হৈ গ'ল চাওঁতে চাওঁতে এই মানুহবিলাক চাই আছে যিহেতু মঞ্চত হৈ আছে উদ্বোধনী আমাৰ খুৰা একচুৱেলি গান গাই আছে দিয়া ৰাতি হৈ গ'ল আমি তেখেতৰ সন্ধিয়া সময় পিছতে গীটাৰ বজাই আমি আগবঢ়াম আমি জুনুকা ৰাভা আমি মঞ্চত বিচাৰিছোঁ